নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম পুলকেশ। আকৌ এবাৰ আপোনালোকক মোৰ চেনেলত স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজিও আপোনালোকৰ বাবে পুনৰ নজনা প্ৰশ্ন লৈ আহিলোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে নতুন ইউটিউবাৰ সেইসকলক এষাৰ নজনা কথা জনাবলৈ বিচাৰিছোঁ। অৱশ্যে ময়ো নতুন, পুৰণি বুলি ক'লে সেয়া মোৰ ভুল হ'ব। আচলতে মোৰ এই চেনেলটো খুলি মোটামুটি এবছৰ হ'ল। আগতে এই চেনেলটো ভ্লগ চেনেল আছিল, কিন্তু ভ্লগটো চেঞ্জ কৰি এতিয়া এছামিজ নলেজ বনাই দিলোঁ। কাৰণ আজিকালি যিহেতু জ্ঞানৰ যুগ, গতিকে আপোনালোকলৈ কিছু জ্ঞানৰ পোহৰ বিলাম বুলি এই চেনেলটো খোলাৰ একমাত্ৰ উদ্দেশ্য। সেয়ে মই আপোনালোকৰ পৰা কিছু সঁহাৰি পাম বুলি আশা ৰাখিছোঁ। আৰু লগতে আটাইতকৈ ডাঙৰ ভুলৰ কথাটো হ'ল এনেধৰণৰ যে নতুন যিবিলাক ইউটিউবাৰ সেইসকলে নিজৰ চেনেলত ছাবস্ক্ৰাইব পাবৰ বাবে কমেণ্টত কিছুমান কথা লিখি দিয়ে, যেনে তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ, আশা থাকিল আপুনিও কৰিব। আৰু আপোনাৰ লগত নতুন বন্ধু হ'লেও আশা ৰাখিলোঁ আপুনিও হ'বা, ইত্যাদি কথাবোৰ। ময়ো এনেকুৱা বহুতবাৰ কৰিছোঁ আৰু কেইদিনমান আগতেও কৰিছিলোঁ, কিন্তু আচল কথাটো পিছতহে ভালকৈ বুজি পালোঁ। আৰু যিখিনি বুজি পাইছোঁ সেইখিনি কথা আপোনালোকৰ ওচৰত ক'লোঁ। হয়তো এই কথাটো কোৱাৰ বাবে কিছুমানে আনছাবস্ক্ৰাইবো কৰি দিব পাৰে। কিছুমানক ভাল কথাটো ক'বলৈ গ'লে বেয়াটোকে আগত ধৰি লয়। মই আপোনালোকৰ ওচৰত একদম সঁচা কথাটোকে কৈছোঁ, যিখিনি ইউটিউবৰ নিয়ম, আৰু এই নিয়মটো আমি সকলোৱে মানি চলাটো কৰ্তব্য। কাৰণ এনে ভুলৰ বাবে এদিন নহয় এদিন আপোনালোকৰ বা মোৰ চেনেলটো ডিলিট কৰিও দিব পাৰে। তেতিয়া কি কৰিম এবাৰ ভাবি চোৱাচোন। যেনেকৈ আমাৰ সকলো বস্তু খালে হজম নহয়, ঠিক তেনেকৈ ইউটিউবৰো সকলো বস্তু হজম নহয়। আৰু সেয়ে ইউটিউবে তেনেবোৰ কমেণ্টক লাইকলি স্পেমলৈ পঠাই দিয়ে। আপোনালোক এটা কাম কৰিব পাৰে, যদিহে ছাবস্ক্ৰাইব লাগে, যাৰ ভিডিঅ' আপোনালোকে চাব তাৰ ভিডিঅ'ত সদায় কমেণ্ট কৰক, নাইচ ভিডিঅ', ৱাণ্ডাৰফুল ভিডিঅ', ভাল লাগিল ভিডিঅ'টো চাই, ইত্যাদি। তেতিয়াহে ইউটিউবে কোনো ভুল বুলি মানি নলয়। গতিকে বুজি পালেনে বন্ধু বান্ধৱীসকল? এইখিনি কাম কৰক আৰু ভাল ভিডিঅ' দি মোৰ লগতে আপোনালোকেও এই ইউটিউবৰ পৃথিৱীখনত এখোজ আগুৱাই যাওক। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কাৰণ আপোনালোকে দীঘল ভিডিঅ' চাই নিশ্চয় ভাল নাপাব। সেয়ে আজিৰ ভিডিঅ'ত মাত্ৰ দুটাহে প্ৰশ্ন আপোনালোকৰ ওচৰত জনাবলৈ বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল এনেধৰণৰ: কাৰ্বন ডাই অক্সাইড কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল এনেধৰণৰ: ভন হেলম। হয় বন্ধু বান্ধৱীসকল, এইজন ব্যক্তিয়ে কাৰ্বন ডাই অক্সাইড আৱিষ্কাৰ কৰিছিল। 2 নম্বৰ তথা অন্তিম প্ৰশ্নটো হ'ল এনেধৰণৰ: শৰৎকালত চাওতালসকলে পালন কৰা উৎসৱটোৰ নাম কি? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল দাচাই উৎসৱ। এই উৎসৱটোৰ নৃত্য হ'ল লৰৈ নৃত্য। বন্ধু বান্ধৱীসকল, আজিৰ জ্ঞানৰ প্ৰশ্ন এইখিনিয়ে। যদিহে ভাল লাগিছে তেন্তে এটা লাইক নাইবা কমেণ্টৰ যোগেদি জনাই দিব। আৰু যদি কিবা ভুল হয় প্লিজ ভুলবোৰ আঙুলিয়াই দিবলৈ একেবাৰে নাপাহৰিব। তেন্তে নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।